Good morning, মই ডক্টৰ দীপাংকৰ। আজি আপোনালোকৰ লগত আৰু এটা টপিক লৈ কিনে আহিছোঁ। সেই টপিকটো মই যিবোৰ টপিক তেনেকৈ অলৰেডি ডিছকাছ কৰিছিলোঁ, সেই টপিকবোৰৰ নিচিনাকৈ তেনেকৈ অতি কমন আৰু ইটছ ভেৰি প্ৰেভিলেণ্ট একচুৱেলি। বহুত পেচেণ্টৰ তাতে মই এনেকুৱা কণ্ডিশ্যন দেখিছোঁ, সেইকাৰণে এই ইম্পৰ্টেণ্ট টপিকটো লৈ আহিছোঁ। এই কণ্ডিশ্যনটো বা এই বেমাৰটো একান্থোচিছ নাইগ্ৰিকান্স বুলি কোৱা হয়। তাৰ মেনিফেষ্টেশ্যনটো আপোনাৰ স্কিনত হয়, স্কিনবিলাক অলপমান তেনেকুৱা ব্লেক বা অলপ ব্ৰাউন টাইপৰ তেনেকুৱা পেটছ পৰি যায়, আৰু সেই পেটছেছবিলাক সাধাৰণতে গলত হ'ব পাৰে বা আপোনাৰ আণ্ডাৰ আৰ্মছ কাষলতিত হ'ব পাৰে, বা আপোনাৰ ইংগুৱাইনেল ৰিজন আপোনাৰ ভৰিৰ যিখিনি কৰঙণৰ এৰিয়া, যিখিনি ফ্লেক্সুৰেল এৰিয়া তাত হ'ব পাৰে। লগতে মহিলা মানুহৰ ইনফ্ৰামেমৰী ৰিজনত হ'ব পাৰে, তেওঁলোকৰ ব্ৰেষ্টৰ তলৰ সেই স্কিনখিনিত তেনেকৈ হ'ব পাৰে। এইখিনি মেইনলি এইখিনি জেগাত তেনেকৈ দেখা যায়, অলপ ব্লেক ক'লা বা অলপ ব্ৰাউন বা মাটিয়া টাইপৰ। সেই মাটিয়াটো কেতিয়াবা অলপমান লাইটটো হয়, কেতিয়াবা অলপমান ডাৰ্কো হ'ব পাৰে। তেনেকুৱা টাইপৰ পেটছেছ কিছুমান দেখা যায়, ভেলভেটি পেটছেছ কিছুমান দেখিব পোৱা যায়। ঠিক আছে, আৰু সেই পেটছেছবিলাকৰ সাধাৰণতে কিবা যেন চামনিহে পৰিছে সেনেকুৱা টাইপৰ লাগে এপিয়াৰেঞ্চটো। লাহে লাহে তেনেকৈ ডেভেলপ হয়, প্ৰথমতে অলপ অলপ কৰি কিনে তেনেকৈ ডেভেলপ হ'ব, আৰু পিছত যাই কিনে পেটছেছবিলাক বহুতখিনি বা বেছিকৈ তেনেকৈ প্ৰমিনেণ্ট হৈ যায়। আৰু বহুত পেচেণ্টে বা বহুত মানুহে তেনেকৈ ধৰিব নোৱাৰে যে এই বেমাৰটো একচুৱেলি কি হৈছে। স্কিনত কিছুমান মলি তেনেকৈ জমা হৈছে নেকি, কিছুমান স্কিনৰে লেতেৰা তেনেকৈ জমা হৈছে নেকি, ভালকৈ গা ধোৱা নাই বা ভালকৈ পৰিষ্কাৰ হোৱা নাই, তাৰ পৰিণতি স্বৰূপে তাত গেট কিছুমান জমা হৈছে বুলি ভাবি কেনে বেছি জোৰকৈ তেনেকৈ ঘঁহিব ষ্টাৰ্ট কৰে, বা বেছি চাবোন দিয়ে, বা তেনেকৈ খুব এমফেচিছ কৰে সেই বস্তুটো গুচাবৰ কাৰণে। ঠিক আছে, কিন্তু তেওঁলোকৰ হয়তো আইডিয়া নাথাকে তেওঁলোকৰ সেই বিষয়ে, সেইটো কাৰণে তেওঁলোকে সেনেকৈ কৰিব চেষ্টা কৰে। এতিয়া এইখিনিয়ে হৈছে ইয়াৰ এটা ৰূপ, একান্থোচিছ নাইগ্ৰিকান্স। এনেই যদিও এই বেমাৰটো স্কিনত হয়, আপুনি স্কিনতহে দেখা পাব এক্সটাৰ্নেলি। যিখিনি এৰিয়াত দেখা পায় সেইখিনি মই অলৰেডি কৈ দিলোঁ, সেনেকুৱা স্কিনত আপুনি দেখা পাব। কিন্তু তাৰ যিটো ৰুট কজ থাকে, তাৰ যিটো মেইন কাৰণ থাকে, সেই কাৰণবিলাক কিন্তু আপোনাৰ বডিৰ ভিতৰত থাকে ইন মেক্সিমাম কেছত। সেই কাৰণবিলাক কি হয়, কি কাৰণৰ কাৰণে সেই ক'লা বা সেই ব্ৰাউন বা মাটিয়া টাইপৰ সেই চামনিখিনি সেই স্কিনত আহিলে, সেই কাৰণবিলাক যদি ভালকৈ তেনেকৈ আপুনি তেনেকৈ পইণ্ট আউট কৰে, তেতিয়াহ'লে প্ৰথম কাৰণটো আপোনাৰ টাইপ 2 ডায়েবেটিছ মেলাইটাছ, মধুমেহ ৰোগ। মেবি প্ৰি ডায়েবেটিছো হ'ব পাৰে বা অলৰেডি এষ্টাব্লিছড ডায়েবেটিছ হ'ব পাৰে। নেক্সট কাৰণটো আপোনাৰ অবেচিটি হ'ব পাৰে, আপুনি মেদবহুলতাত ভুগিছে, আপোনাৰ শৰীৰটো স্থূলকায়, আপুনি আপোনাৰ ৱেইট বডিৰ যিটো ওজন, ঠিক আছে, সেই ওজনটো আপোনাৰ যিখিনি ওজন আপোনাৰ কাৰণে আইডিয়েল হয় তাতকৈ আপুনি অতিক্ৰম কৰি গৈছে, আপুনি মেদবহুল হৈ গৈছে। নেক্সটটো আপোনাৰ PCOD হ'ব পাৰে বা PCOS হ'ব পাৰে। PCOD নহয়, PCOS পলিচিষ্টিক অভেৰিয়ান চিণ্ড্ৰম, আপোনাৰ অভেৰিয়ান ফাংচনত কিবা খেলি মেলি হৈ আছে, হৰমনেল ইমবেলেঞ্চ হৈ আছে, যিটো কাৰণে আপোনাৰ মাহেকীয়াৰ খেলি মেলি হৈ আছে। ঠিক আছে, আৰু আপোনাৰ ইনভেষ্টিগেশ্যন কৰিলে বা আল্ট্ৰাছ'ন'গ্ৰাফি কৰিলে আপোনাৰ অভেৰিত তেনেকৈ PCO বা পলিচিষ্টিক অভেৰিয়ান পেটাৰ্ণ বা পলিচিষ্টিক অভেৰিয়ান মৰ্ফলজি তেনেকৈ দেখা গৈছে, আৰু সেইটোৰ কনচিকুৱেঞ্চেছ ৰূপেও একান্থোচিছ নাইগ্ৰিকান্স হ'ব পাৰে। নেক্সট কাৰণটো আপোনাৰ থাইৰয়ডৰ কিবা প্ৰব্লেম হ'ব পাৰে, স্পেচিয়েলি হাইপ'থাইৰয়ডিজম, আপোনাৰ TSH থাইৰয়ড ষ্টিমুলেটিং হৰমনৰ লেভেলটো এক্সপনেনচিয়েলি বাঢ়ি গৈছে। ঠিক আছে, আৰু সেই হৰমনৰ ইমবেলেঞ্চটোৰ কাৰণে থাইৰয়ড হৰমনৰ ইমবেলেঞ্চ বা থাইৰয়ড গ্লেণ্ডৰ সেই হৰমনৰ ইমবেলেঞ্চৰ কাৰণেও আপোনাৰ সেই ডাৰ্ক বা ভেলভেটি টাইপৰ সেই পেটছটো তেনেকৈ আহিব পাৰে, যিটো একান্থোচিছ নাইগ্ৰিকান্স বুলি কোৱা হয়। আৰু কেতিয়াবা এইটো জেনেটিক হ'ব পাৰে, ফেমিলি হিষ্ট্ৰীত তেনেকৈ আপোনাৰ মা দেউতাৰ বা তেনেকৈ ইমিডিয়েট ফেমিলি মেম্বাৰত কোনোবাৰ আছিলে, তো সেনেকৈ জেনেটিকেলি আপুনি সেই
মানে জিনটো কেৰি কৰিছে যাৰ ফলস্বৰূপে আপোনাৰ হৈছে আৰু খুব ৰেয়াৰলি কিবা ইণ্টাৰনেল মেলিগনেঞ্চি থাকিলে মানে আপোনাৰ বডিৰ ভিতৰত কিবা কেঞ্চাৰৰ কিবা চ'ৰ্চ আছে ঠিক আছে তো সেই কেঞ্চাৰৰ চ'ৰ্চটো থকাৰ পৰিণতি স্বৰূপেও আপোনাৰ একান্থোচিছ নাইগ্ৰিকান্স হ'ব পাৰে যিটো ৰেয়াৰ হয় আৰু সেইকাৰণে আপোনালোকে ভয় নাখাব কেঞ্চাৰটোক এছ'চিয়েটেড আপোনালোকে প্ৰায় নকৰিবই একান্থোচিছ নাইগ্ৰিকান্সৰ লগত এইটো এটা ভেৰি ৰেয়াৰ ফেন'মেনন কিন্তু ৰেয়াৰ হ'লেও যিহেতু তাৰ এক্সিষ্টেঞ্চ আছে সেইকাৰণে মই কৈ দিছোঁ কেঞ্চাৰ বুলি ক'লে সাধাৰণতে আপোনাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল কেঞ্চাৰবিলাকে সচৰাচৰ কমন থাকে এছ'চিয়েটেড হৈ কিনে একান্থোচিছ নাইগ্ৰিকান্সৰ লগত আৰু এনেই মই অলৰেডি ক'লোঁ যে এই কলা চামনি বা মাটিয়া টাইপৰ চামনিবিলাক যেতিয়া মানে বডিত হয় তাৰ লক্ষণ ইমান নাথাকে না খজুৱাই না জ্বলা পোৰা কৰে না কিবা পিৰপিৰণি কৰে না কিবা চেঞ্জেশ্যন থাকে একো তেনেকৈ নাথাকে কিন্তু যেতিয়া কিবা ইণ্টাৰনেল মেলিগনেঞ্চিৰ লগত মানে একেলগে আপোনাৰ একান্থোচিছ নাইগ্ৰিকান্স ডেভেলপ হৈছে সেইটোত সাধাৰণতে খুব মানে কম সময়ৰ ভিতৰতে বাঢ়ি যায় খুব ৰেপিডলি তেনেকৈ প্ৰগ্ৰেশ্যন হয় আৰু তাত সাধাৰণতে ইচ্ছিং বা খজুৱতি দেখিব পোৱা যায় তো আপোনালোকে ইয়াৰে কাৰণকেইটা গম পালে বেচিকেলি হৰমনেল কাৰণ আৰু আপোনাৰ মেটাবলিক ডিজিজবিলাকেই ইয়াৰ লগত জড়িত হৈ থাকে আৰু দুটামান কাৰণ আছিলে সেইকেইটা মই হয়তো ক'ব লাগিব আপোনালোকক সেইকেইটাও আজিকালি কমনলি দেখা যায় সেইকেইটাও মেটাবলিক ডিজিজবিলাকৰ ভিতৰতে পৰে সেইটো হৈছে আপোনাৰ ফেটি লিভাৰ মানে লিভাৰত ফেট জমা হৈছে ঠিক আছে আৰু লগতে আপোনাৰ ডিছলিপিডেমিয়া নাইবা আপোনাৰ কলেষ্টৰল আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ এইবিলাক তেনেকৈ ব্লাডত তেনেকৈ বাঢ়ি গৈছে এইবিলাকৰ লগতো তেনেকৈ এছ'চিয়েটেড হৈ থাকে বা এইবিলাকৰ পৰিণতি স্বৰূপেও এইকেইটাৰ মানে যিখিনি মানে প্ৰব্লেম হৈছে যিখিনি মানে তাৰ ইমবেলেঞ্চ হৈছে যিখিনি লেভেল বাঢ়ি গৈছে তাৰ কনচিকুৱেঞ্চেছ ৰূপেও একান্থোচিছ নাইগ্ৰিকান্সটো হ'ব পাৰে তো এইখিনিয়ে মোটামুটি ইয়াৰ থুলমূল কাৰণ থাকে এতিয়া চাওক একান্থোচিছ নাইগ্ৰিকান্সৰ তেনেকুৱা বাহ্যিক তাৰ তাৎপৰ্য খুব কমেই থাকে তো আপোনালোকে যিমানেই তাক চেষ্টা কৰক তাক মানে ৰাপ কৰিব তাক তেনেকৈ ঘঁহি মচি দিব সি কেতিয়াও তেনেকৈ নাযায় কাৰণ তাৰ কাৰণবিলাকেই সদায় বডিৰ ইণ্টাৰনেলি মানে তেনেকৈ ইণ্টাৰনেল হয় তাৰ কাৰণবিলাক বা ইণ্টাৰনেল প্ৰেজেঞ্চ সেই কাৰণবিলাক মানে ইণ্টাৰনেলিয়েই থাকে তো সেইটো কাৰণে আপোনালোকৰ সেই কাৰণটো যেতিয়ালৈকে আপোনালোকে তেনেকৈ ট্ৰিট নকৰে তেতিয়ালৈকে আপোনালোকে আৰোগ্য নহয় এই বেমাৰটোৰ পৰা সেইটো কাৰণে আপোনালোকে ডক্তৰ এজনৰ ওচৰত যাব লাগিব ভালকৈ তেওঁৰ লগত কনচাল্টেশ্যন কৰিব লাগিব ডক্তৰজনো অভিজ্ঞ হ'ব লাগিব তেওঁ আপোনাৰ পেটচেছবিলাক চাই কিনেই তেওঁৰ সেইখিনি আইডিয়া আহিব লাগিব যে এই পেটচেছবিলাকৰ মানে কিহৰ কাৰণে হৈছে একান্থোচিছটো নহয় তেওঁৰ সেইখিনি এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু সেইমতে তেওঁ তাৰ ৰুট কজটো এনালাইচিছ বা ৰুট কজটো ইভালুৱেট কৰিবৰ কাৰণে তেওঁ আপোনাক কিছুমান টেষ্ট বা তেনেকৈ পৰীক্ষা নিৰীক্ষাৰ হয়তো এডভাইচ কৰিব ঠিক আছে তো সেই বস্তুবোৰ গোটেইখিনি ৰিপৰ্টখিনি চালি জাৰি চাই কেনে তেওঁ এটা ডায়েগনচিছত তেনেকৈ উপনীত হ'ব আৰু আপোনাক হয়তো ঠাৱৰ কৰি ক'ব পাৰিব যে এই বস্তুকেইটাৰ মানে অলপমান ডিজৰ্ডাৰ হৈ আছে এইকেইটা অলপমান ডিৰেঞ্জড হৈ আছে তো এই বস্তুকেইটাৰ পৰিণতি স্বৰূপে আপোনাৰ এই পেটচেছবিলাক হৈছে ইয়াৰ বাহ্যিক তেনেকুৱা কাৰণ নাই তো সেইমতে আপুনি ট্ৰিটমেণ্টৰ ফালে আগুৱাই যাব পাৰিব সাধাৰণতে কোনবিলাক টেষ্ট ডক্তৰ এজনে মানে প্ৰভাইড কৰিব পাৰে এই কজবিলাক আইডেণ্টিফাই কৰিব সাধাৰণতে আপোনাৰ প্ৰথমতে আহিব আপোনাৰ চুগাৰ লেভেলবিলাক চাব আপোনাৰ ফাষ্টিং ব্লাড চুগাৰ বা পোষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ লগতে আপোনাৰ HbA1c বা আপোনাৰ গ্লাইক'চাইলেটেড হিমোগ্ল'বিন মানে যিটো লাষ্ট 3 মাহৰ এটা এভাৰেজ এষ্টিমেশ্যন দিয়ে আপোনাৰ ব্লাডত চুগাৰৰ পৰিমাণৰ সেইটোও তেওঁ তেনেকৈ টেষ্ট কৰিব দিব লগতে আপোনাৰ লিভাৰ ফাংচন টেষ্টটো চাব দিব ফাষ্টিং লিপিড প্ৰফাইলটো চাব দিব আৰু আপুনি যদি মহিলা মানুহ হয় আৰু লগতে আপোনাৰ এনেকুৱা ডাৰ্ক পেটচেছ পৰিছে আৰু লগতে আপোনাৰ মাহেকীয়াৰ খেলিমেলি হৈ আছে বা মাহেকীয়াৰ খেলিমেলি নহ'লেও কেতিয়াবা আপোনাৰ চিমটমবিলাক চাই কেনে আৰু এছ'চিয়েটেড লক্ষণবিলাক চাই কেনে তেওঁ হয়তো আপোনাক এখন আল্ট্ৰাছ'ন'গ্ৰাফিও কৰিব দিব পাৰে য'ত আহিব পাৰে যে আপোনাৰ অভেৰীত তেনেকুৱা পলিচিষ্টিক অভেৰিয়ান পেটাৰ্ণ বা পলিচিষ্টিক অভেৰিয়ান মৰ্ফলজি আছে
আৰু লগতে আপোনাৰ থাইৰয়ড লেভেলটো চাব দিব TSH T3 আৰু T4 তো এইখিনিয়ে থাকে মোটামুটি টেষ্ট আৰু সেইমতে আপুনি ট্ৰিটমেণ্টৰ ফালে তেনেকৈ আগুৱাই যাব পাৰিব এতিয়া একান্থোচিছ নাইগ্ৰিকান্স হ'লে সাধাৰণতে মই যিখিনি জাগাত ক'লো সেই জাগাবিলাকৰ ভিতৰত আপোনাৰ গলটো খুব কমন গলত মানে সাৰাউণ্ডিং হৈ কেনে হয় আপোনাৰ আৰ্মপিটত হ'ব পাৰে মানে কাষলতি ইনগুৱাইনেল ৰিজনত হ'ব মানে আপোনাৰ গ্ৰইন এৰিয়া মানে ভৰিৰ সেই মাজৰ মানে এৰিয়াখিনি ঠিক আছে জননেন্দ্ৰিয় আৰু ভৰিৰ মাজৰ সেই এৰিয়াখিনি তাৰ লগতে মহিলা মানুহৰ তেওঁলোকৰ ব্ৰেষ্টৰ তলতো তেনেকৈ দেখা দিব পাৰে আৰু পেটচেছবিলাক সাধাৰণতে ক'লা বা মাটিয়া বৰণৰ কিছুমান অলপমান ঠিক অলপ ডাঠ টাইপৰ চামনি টাইপৰ পৰে আৰু আজিকালি খুব কমনলি এইটোও দেখা গৈছে যে কিছুমান পেচেণ্টৰ কিছু সংখ্যক পেচেণ্টৰ তেওঁলোকৰ কপালতো তেনেকৈ ডেভেলপ হয় একান্থোচিছ নাইগ্ৰিকান্সবিলাক কপালৰ পৰা তেনেকৈ আগবাঢ়ি কিনে তেওঁলোকৰ মালাৰ এৰিয়া মানে এই বোনডাল যে থাকে ইয়াৰ ওপৰতো তেনেকৈ এইটো তেনেকৈ এডভান্স হৈ কিনে আহিব পাৰে আৰু তাৰ লগতে হাত আৰু ভৰিৰ যিটো ডৰ্চেল এছপেক্ট থাকে মানে যিটো মানে বাহিৰৰ বা বহিৰ্মুখী যিটো এছপেক্ট হয় এইখিনি এৰিয়া এইবিলাকতো তেনেকৈ একান্থোচিছ নাইগ্ৰিকান্স তেনেকৈ দেখা গৈছে আৰু ইভেন আঙুলিবোৰতো তেনেকৈ হ'ব পাৰে তো সেইটো মই আপোনালোকক তেনেকৈ ক'ব লাগিব এতিয়া একান্থোচিছ নাইগ্ৰিকান্সৰ বিষয়ে আপোনালোকে বেচিক আইডিয়াটো হ'ল যে এইটো এটা ইণ্টাৰনেল প্ৰব্লেমৰ কাৰণেহে হৈছে সেইটো জনাটোৱেই বহুতখিনি জনা বুলি মই ধৰিম যদি ভিডিঅ'টো চাই কিনে আপোনালোকে সেই বস্তুটো তেনেকৈ অনুধাৱন কৰিব পাৰিছে এতিয়া একান্থোচিছ নাইগ্ৰিকান্সৰ ট্ৰিটমেণ্ট অপশ্যনবিলাক কি হয় এতিয়া হোমিঅ'পেথিক ফালৰ পৰা ক'ব গ'লে ইয়াত কোনো স্পেচিফিক মেডিচিনছ তেনেকৈ নাই যে মই এইটো মেডিচিনছ আপোনাক মানে ৰেকমেণ্ড কৰি দিম এই মেডিচিনছটো বা দৰৱটো আপুনি তেনেকৈ সেৱন কৰিলে আপোনাৰ পেটচেছবিলাক তেনেকৈ নাইকিয়া হৈ যাব তেনেকুৱা একো নাই আৰু কোনোবা ডক্টৰে যদি আপোনাক তেনেকৈ কিবা স্পেচিফিক মেডিচিনছ দিয়েও তেতিয়াহ'লে সেইটোৰ বিশেষ তেনেকুৱা কোনো তাৎপৰ্য নাথাকিব আৰু লং টাৰ্মত আপুনি তেনেকুৱা একো বেনিফিট নাপাব আপোনাক ভালকৈ কেছ টেকিং লৈ আপোনাক ভালকৈ ইণ্ডিভিজুৱেলাইজেশ্যন কৰি আপোনাৰ কনষ্টিটিউচনেল এপ্ৰ'চত যিটো দৰৱ প্ৰেছক্ৰাইব কৰা হ'ব সেই দৰৱটোৱে লং টাৰ্মত আপোনাক বেনিফিট দিব লাহে লাহে আপোনাৰ বেমাৰটো যদি প্ৰগ্ৰেশ্যনো হৈ আছিলে অলপ বাঢ়ি গৈ আছিলে সেইটো শ্ল' ডাউন কৰিব বা তাক শ্ল' ডাউন কৰি কেনে ষ্টপ কৰি দিব আৰু যিবিলাক এৰিয়াত তেনেকৈ পেটচেছ আপোনাৰ অলৰেডি ডেভেলপ হৈছে সেই পেটচেছবিলাক লাহে লাহে তেনেকৈ কমি আহিব আৰু ইয়াতে আপুনি কেতিয়াও সেইটো কনষ্টিটিউচনেল এপ্ৰ'চতেই নহওক কিয় দৰৱৰ যিটো মানে হেৰি থাকে সেইটোৰ লগতে আপোনাৰ লাইফষ্টাইলৰ ভিতৰত আপোনাৰ শাৰীৰিক আপুনি কিমান পৰিশ্ৰম কৰিছে লগতে আপোনাৰ খোৱাৰ খাদ্য অভ্যাসটো কেনেকুৱা এই বস্তুখিনিও খুব ইম্পৰ্টেণ্ট হয় আপোনাৰ ষ্ট্ৰেছ ফেক্টৰ এইখিনিও খুব ইম্পৰ্টেণ্ট হয় আৰু সেইমতে আপোনাক ডক্টৰজনে দৰৱ প্ৰেছক্ৰাইব কৰিলেই নহ'ব এই বস্তুবোৰো আপোনাক তেনেকৈ বুজাই দিব পাৰিব লাগিব যে এই বস্তুকেইটাও আপোনাৰ কাৰণে দৰৱৰ সমানেই গুৰুত্বপূৰ্ণ আৰু এইখিনিও আপুনি সেইমতেই আপুনি ডিলিজেণ্টলি তেনেকৈ পালন কৰিব লাগিব যেনেকৈ আপুনি দৰৱ খাইছে তেতিয়াহে আপোনাৰ ভাল ইম্প্ৰুভমেণ্ট এটা আপুনি এক্সপেক্ট কৰিব পাৰে সেইবোৰৰ ভিতৰত সাধাৰণতে কেইটামান মই এনে কৈ দিছোঁ আপোনাৰ যদি মেদবহুলতা আছে তেতিয়াহ'লে আপুনি ট্ৰাই কৰক দৰৱৰ লগতে দৰৱটো আপোনাক ধৰক কনষ্টিটিউচনেল এপ্ৰ'চতে আপোনাক দৰৱ দিছে লগতে যদি আপুনি মেদবহুল বা আপোনাৰ শৰীৰটো স্থূলকায় আপুনি অবেচিটিত ভুগি আছে তেতিয়াহ'লে আপুনি ৱেইট ৰিডাকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰক খুব কমন এটা খুব মানে সহজ টিপছ এটা মই দি দিছোঁ আপোনাৰ যদি হাইটটো ওলাই লওক চেণ্টিমিটাৰত আৰু আপুনি যদি মানে এডাল্ট হয় আৰু আপোনাৰ হাইটটো ওলাই লওক আৰু হাইটৰ পৰা ধৰক চেণ্টিমিটাৰত ওলাই ল'লে ধৰক 170 চেণ্টিমিটাৰ আপোনাৰ হাইট আৰু আপুনি আইডিয়েল ৱেইটটো কেনেকৈ ওলাব 170ৰ পৰা আপুনি 100 মাইনাছ কৰি দিব তেতিয়া আপোনাৰ 70 হ'ব তো 70 কেজি আপোনাৰ আইডিয়েল ৱেইট হ'ব লাগে যদি আপোনাৰ 85 আছে তেতিয়াহ'লে আপোনাৰ এক্সেছ ৱেইট হ'ব 15 কেজি তো সেই 15 কেজিটো আপুনি তেনেকৈ আপোনাৰ টাৰ্গেট বা গ'ল হ'ব লাগিব যে সেইটো কেনেকৈ 170লৈকে অনা যায় ঠিক আছে তো সেনেকৈ আপুনি আগবাঢ়িব পাৰে এক্সাৰচাইজৰ ভিতৰত আপুনি ধৰক ব্ৰিস্ক ৱাকিং কৰিলে ডেইলি 45 মিনিটছকৈ মিনিমাম ব্ৰিস্ক ৱাকিং কৰিলে যাতে আপোনাৰ ঘাম ওলাই যায় বা আপুনি 1000 ষ্টেপছ তেনেকৈ খোজ কঢ়াটো এটা টাৰ্গেট কৰি ল'ব পাৰে আৰু সেনেকৈ আপুনি বঢ়াই যাব পাৰে
যাতে আপোনাৰ শৰীৰৰ মানে ঘাম ওলায় আৰু ঘাম ওলোৱা মানে আপোনাৰ বডিয়ে মানে আপোনাৰ কেলৰি বাৰ্ণ কৰিছে আৰু আপোনাৰ মেটাবলিজমটো তেনেকৈ ইম্প্ৰুভ হৈছে তাৰ লগতে আপুনি মুখখনতো চকু দিব আপুনি যাতে যিটো বস্তু নাখায় স্পেচিয়েলি ময়দাৰে বনোৱা বস্তুবিলাক খুব বেছি ডেইৰী আইটেমছবিলাক তেনেকৈ আপুনি যাতে নাখায় দৈ খাব পাৰে বাটাৰ মিল্ক খাব পাৰে কিন্তু খুব মানে ধৰক বাটাৰ বা আপোনাৰ ক্ৰীম এনেকুৱা টাইপৰ বস্তুবিলাক বা বস্তুবোৰ আপুনি তেনেকৈ এভইড কৰিব ৰেড মিটটো আপুনি এভইড কৰিব পাৰে তাৰ লগতে আপুনি খুব ডিপ ফ্ৰাইড আইটেমছবিলাক তেনেকৈ এভইড কৰিব পাৰে পেকেজড বা প্ৰচেছড ফুড আইটেমছবিলাক তেনেকৈ আপুনি এভইড কৰিব পাৰে আৰু যিহেতু ইনচুলিন ৰেজিষ্টেঞ্চটো এই বেমাৰৰ লগত এছ'চিয়েটেড হৈ থাকে তো সেইকাৰণে আপুনি যিবিলাক ৰিফাইণ্ড চুগাৰ থাকে বা ৰিফাইণ্ড কাৰ্বহাইড্ৰেটছ মানে থাকে সেই বস্তুবোৰ আপুনি তেনেকৈ আপোনাৰ ডায়েটৰ পৰা তেনেকৈ কাট ডাউন কৰিব পাৰে লগতে আপুনি ষ্ট্ৰেছটো তেনেকৈ নিয়ন্ত্ৰণত ৰাখিব চেষ্টা কৰিব পাৰে মেডিটেশ্যন বা য়োগা বা ডিপ ব্ৰিথিং এক্সাৰচাইজ প্ৰাণায়াম এইবিলাকৰ জৰিয়তে লাষ্টত মই এটা কথা ক'ব লাগিব একান্থোচিছ নাইগ্ৰিকান্সত সাধাৰণতে আৰু এটা মানে মেডিকেল ফাইণ্ডিংছ খুব কমনলি পোৱা যায় সেইটো মানে বহুত মানুহৰ গলৰ তেওঁলোকৰ য'ত মানে সেই পেটচেছবিলাক হয় য'ত মানে সেই চামনিটো পৰে তাত আপোনাৰ সৰু সৰু টাইপৰ কিছুমান কি বুলি কওঁ মই স্কিনৰে একদম মানে স্মুথ অলপ ফ্লেশ্বি টাইপৰ কিছুমান গ্ৰোথ দেখিব পোৱা যায় কিছুমান পেপিলোমা তেনেকৈ দেখিব পোৱা যায় সেইবিলাকক সাধাৰণতে স্কিন টেক্স বুলি কোৱা হয় কমনলি বা লেমেন্স টাৰ্মত মেডিকেলি সেইটো এক্ৰকৰ্ডনছ বুলি কোৱা হয় সেইটো এটা খুব কমন ফাইণ্ডিং আৰু সেইটো মানে সেই স্কিন টেক্স বা সেই এক্ৰকৰ্ডনছটো একান্থোচিছ নাইগ্ৰিকান্সৰ লগত খুব কমনলি তেনেকৈ দেখিব পোৱা যায় চ' আশা ৰাখিছোঁ এই বস্তুখিনি বা এই কথাখিনি আপোনালোকক অলপ হেল্প কৰিব আপোনালোকে জাষ্ট জানি থৈ দিয়ক একান্থোচিছ নাইগ্ৰিকান্সটো কোনো লেতেৰা চামনি বা লেতেৰা মল নহয় বডিৰ সেইটো আপোনাৰ বডিৰ ভিতৰত কিবা ইণ্টাৰনেল কিবা এৰৰ বা কিবা অসুবিধা কিবা তেনেকুৱা ডিষ্ট্ৰেছ হৈ আছে কিবা ডিজৰ্ডাৰ হৈ আছে যিটো আপুনি এড্ৰেছ কৰিব লাগিব unless you address the internal cause the problem is not going to solve প্ৰব্লেমটো তেনেকৈ আপুনি সমাধান নাপাব তো সেইটো কাৰণে আপুনি এই ষ্টেপবিলাক বা এই প্ৰচেছত আগবাঢ়িবলৈ সোনকালে যদি আপুনি এনেকুৱা মানে কিবা কণ্ডিশ্যনত ভুগি আছে অভিজ্ঞ ডক্তৰ এজনৰ ওচৰত তেনেকৈ আপুনি সোনকালে যোগাযোগ কৰাটো মই আপোনাক তেনেকৈ এডভাইচ কৰিম থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ নমস্কাৰ